নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। প্ৰতিবাদ সাব্যস্ত কৰা অংগনবাড়ী কৰ্মীসকলে অভিযোগ কৰিছে যে যন্তৰ মন্তৰলৈ যোৱা পদযাত্ৰাত আৰক্ষীয়ে বাধা আৰোপ কৰিছিল। চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা, অংগনবাড়ী শ্ৰমিকৰ ন্যূনতম মজুৰি 50,000, 25,000 আৰু সহায়কাৰীৰ বাবে 20,000 টকা। বাকী থকা দৰমহা মুকলি কৰি পেন্সন আৰু গ্ৰেজুইটি সুবিধা লাভৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা অংগনবাড়ী শ্ৰমিকসকলে দেওবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ অধিকাৰ যাত্ৰা দিল্লীত যন্তৰ মন্তৰ সমাপ্ত হ'বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীত ব্যাঘাতৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ দিল্লী আৰক্ষীয়ে 9জন লোকক আটক কৰাৰ লগতে আনক প্ৰতিবাদ কৰাত বাধা দিয়াৰ খবৰ পোৱা গৈছে। 10 ডিচেম্বৰৰ পৰা বাংগালুৰুৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ভগৎ সিং জন অধিকাৰৰ যাত্ৰাই 13খন ৰাজ্যৰ 80খনতকৈ অধিক জিলাত 8,500 কিলোমিটাৰৰ অধিক দূৰত্ব অতিক্ৰম কৰে। চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা, অংগনবাড়ী শ্ৰমিকৰ ন্যূনতম মজুৰি 25,000 আৰু সহায়কাৰীৰ বাবে 20,000 টকা। বাকী থকা দৰমহা মুকলি কৰি পেন্সন আৰু গ্ৰেজুইটি সুবিধা লাভৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা অংগনবাড়ী শ্ৰমিকসকলে অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি কাম কৰি শনিবাৰে নিশাৰ পৰা ৰেলীৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।